friends, welcome to my YouTube channel Pallavi with Hasam. বৰ্তমান মই বহিৰাজ্যত আছোঁ, মানে মই বৰ্তমান চাইনাত আছোঁ আৰু আপোনালোকৰ নিশ্চয় চাব মন যায় নহয় জানো অসমৰ বাহিৰৰ জেগাবোৰ কেনেকুৱা, ক'ত কি আছে, ক'ত কিহৰ কাৰণে বিখ্যাত, নিশ্চয় মন যায় নহয় জানো। তো বন্ধুসকল, মই মোৰ নেক্সট ভিডিঅ'ত মোৰ ইউটিউবৰ জৰিয়তে আপোনালোক সকলোকে মোৰ আশে পাশে থকা সকলো বস্তু দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, মই মোৰ ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ, যদি কিবা ভুল হয় তেনে প্লিজ মাফ কৰি দিব। আজি মই আপোনালোকৰ কাৰণে 3টা সাঁথৰ লৈ আহিছোঁ, যিকেইটা সাঁথৰ উত্তৰ দিব পাৰিলে মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকৰ নামটো নিশ্চয় উল্লেখ কৰিম। বলক মই আজি সাঁথৰকেইটা আৰম্ভ কৰোঁ। প্ৰথম সাঁথৰটো হৈছে, ভাৰতত কোনজন ব্যক্তিৰ ফটো আটাইতকৈ বেছি ছপা কৰা হয়? মই আকৌ এবাৰ কৈছোঁ, ভাৰতত কোনজন ব্যক্তিৰ ফটো আটাইতকৈ বেছি ছপা কৰা হয়? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিব। মোৰ ছেকেণ্ড সাঁথৰটো হৈছে, এনেকুৱা কি বস্তু যিটো চলি ভাগৰি গ'লে তাক গলা কাটি দিলে পুনৰ চলা আৰম্ভ কৰে? তো মই ছেকেণ্ড সাঁথৰটো আকৌ এবাৰ কৈছোঁ, এনেকুৱা কি বস্তু আছে যিটো চলি ভাগৰি গ'লে তাক গলা কাটি দিলে পুনৰ চলা আৰম্ভ কৰে? আপোনালোকে নিশ্চয় উত্তৰটো দিবলৈ চেষ্টা কৰিব। আৰু মোৰ থাৰ্ড সাঁথৰটো হৈছে, কি বস্তু যিমানে বাঢ়ে সিমানে কমি যায়? আকৌ এবাৰ কৈছোঁ, কি বস্তু যিমানেই বাঢ়ে সিমানেই কমি যায়? আপোনালোক সকলোৱে সাঁথৰ 3টা উত্তৰ দিবলৈ চেষ্টা কৰিব। যদিও নোৱাৰে মই মোৰ নেক্সট ভিডিঅ'ত সাঁথৰকেইটা উত্তৰ আপোনালোকক নিশ্চয় দিম। তো আজিলৈ বাই বাই। প্লিজ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্লিজ মোৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। বাই।